ভাত দিয়া মানুহ নমস্কাৰ এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে লগতে মোৰো ভাল আজি হৈছে বিচিত্ৰাৰ বিয়া আৰু মই ৰেডি হ'লোঁ বিয়াত যাবলৈ কেনেকুৱা লাগিছে গাইজ ক'ব আৰু এইটো আমাৰ পুনু আছে শুই তাক বিয়াত লৈ যোৱা নাই গাইজ এতিয়া চুলিখিনি আকৌ বান্ধি ল'লোঁ কাৰণ হিবি জুবি লাগে চাওঁ হাই গাইজ এয়া ঋতু নো আৰু এয়া সন্তৰা ইফালে আমি বিয়া খাবলৈ গৈ আছোঁ কেনেকুৱা লাগিছে জনাব দেই এইজনী নো পুৰা বিহুৰ ড্ৰেছ পিন্ধি ওলাইছে আমাৰ লগত আৰু এজন ওলাইছে এইজন কল্প চিংকু ভালে এইটো বিয়াৰ ঘৰ আহিয়ে পালোঁ বিয়াৰ ঘৰ এইকেইটা গাইজ একেবাৰে বিয়াত গৈ কইনাৰ লগত লগ পাইছোঁ দেই বাবুল দাদাহঁতৰ ঘৰ আৰু বিয়া ঘৰ পালোঁ পানী দিলে দুটাকে দিবি মাইক থাকতে ইয়া বিয়াৰ ঘৰ আহি পালোঁ সাজে আছে সাজাব লাগছা মানুহবিলাক যাব লাগছে কাঠতে দি দিছে ৰাজুৱা দি দিছে কইনা আনকি ভাল নহয় এইকেইটা সাজি কাচি পুৰা একেবাৰে পুৰা ৰেডি যাবা নিদো আজি লুকাব লাগছে লাজতে কইনা এতিয়া সাজি কাচি অকণমান কেইখনমান ফটো উঠি ল'ব আৰু আমি লগত আহিছোঁ আমিও উঠিলোঁ চিংকু আগতে আহিছা ভাত খাই আছে ভাত দিয়া মানুহ কেলে লাগছে কেনেকা লাগছে কেনেকা লাগছে দেখছা আমি ষ্টাইল করে আহু আর তোমার কি অবস্থা উঠে আছো হাইটো আমার ভাইটি
বগা বগা কিবা বিন্দাটো এতিয়া মণি দালি দিয়া এইটো কাঢ়ি দিয়া আলু পানী দিয়া ইমান মুখটা মিলছি র একটা একটা করে হবো না দেখ বন্ধুরা হাই ফেমিলি ভিডিঅ' কৰোঁ হাই ফেমিলি খাবা দি না খাব আৰু আমি এখন উঠি গেলি আজকে কাই খাব ইলা কত তই সোনকালে খা দুদিন বছৰ তোৰ বিয়া গিলা খাব লাগে আমাৰ ৰাতুল দাদা ৰাতি আছে নেকি চাওঁ গাইজ দেখা তোৰ মই আপাৰ বিয়া কৈ ঠগি আছো চাল্লা গমেই নাপায় এখনো দৰতা আহি ওলাল মোক কিন্তু এনেকৈ বহি দিলে বম লাজ লাগব দেই তোৰ বিয়া নন্দা বিয়াত আমি কম ভাল সেই লাগব তো আপোনাৰ কি আছিল ভাত খাই কেনেকুৱা লাগিলে আপোনাৰ বহুত ধুনীয়া না আপুনি বৰকৈ খালে নে অলপমান খাইছে চাওঁ এটা ধুনীয়াকৈ শ্বট লওঁ আপোনাৰ চাওঁ ৱাও কিয় কবি নেকি মুক্ত মেলিছে তোৰ চাটো আপোনাৰ বলক কি আছিল আপোনাৰ কি হ'ব এইটো গাইজ মোৰো এটা চেনেল আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি চাই ইয়াৰ তাতে কমেণ্ট মাৰোঁ মই তাকেতো কমেণ্ট মাৰোঁ মই গাইজ কমেণ্টত যাই না চাই না চেনেলটা লৈ ল'বি দালি নাই মুড়ি ঘণ্টা লাগে বোলে আন্ত লাগে দালি লাগব নেকি দালি গাইজ কোৱা আকৌ অঁ সৰু মাইনা সোধকচোন কেনেকুৱা লাগিছে এইটো আমাৰ হেড ৰান্ধনি এওঁ নহ'লে আমাৰ মানে কি আছিল খানাটো একদম নিমখ নহা চেনি নহা চাহ হেংকা টাইপৰ হৈ যাব নমস্কাৰ কণ্টেক্ট কৰিব পাৰে আপুনি আপোনাৰ মুখখন ইমান বগা হাতখন কেলে ব্লগ মানে ইয়াৰ ইটা ব্লগে ব্লগ হৈ গ'ল 4 মিনিট কিমান ছেকেণ্ড হৈ গ'ল তই এতিয়া আপলোড কৰিবি ডাইৰেক্ট তোৰ লাইক কমেণ্ট যদি ভাইৰেল নহয় মোক কবি গাইজ মই নলাং দে মই মানে কি আছিল তোমাৰ 1000 হ'লেহে ওলাম দে গাইজ বাই বাই টাটা ইয়াৰ অলপ পিছত ই দেখাব দে বাকী শ্বটখিনি ইয়াৰ ব্লগটা চেনেল ছাবস্ক্ৰাইব কৰি দিবি গাইজ ধন নাম ইয়াৰ আৰু ইয়াৰ নাম হৈছে TVX ব্লগ বোলে চাপৰি হোম চাপৰি এটা চলি TSB ব্লগ তাৰ কিন্তু আপি আছে গাইজ এতিয়া ভাতত খাই ল'লোঁ আৰু মামা ইয়াতে বহি আছোঁ আমি বহি আছোঁ আৰু কইনা নাই কইনা ভিতৰত গৈছে এতিয়া অহা নাই আৰু আমি এতিয়া লৈ আছোঁ আমাৰ এইবিলাক গোৱা বুলি কয় আপোনালোকৰ তাত কি গোৱা বুলি নেকি কইনা আহিছে
গাইস আজি আমাৰ কইনা যাব বিচিত্ৰাৰ বিয়া কি ভাল আছে দেখো খুদাই খাল ওই দিক কিবা তার ফুলটা কি ভাবছে নাকি চাপ আছে নি নাই হোৱা হেলে গেছে ইউটিউবত দিব পাবি দে ইউটিউবৰ কাৰণে শ্বট লৈ আছোঁ হেল্ল' গাইজ তই ইয়াৰো বিয়া খাব লাগে গাইজ ইয়াৰো বিয়া খাব লাগে ইয়াৰো বিয়া খাব লাগে ইয়াৰ বোলে অহা বছৰ গাইজ কংগ্ৰেচুলেশ্যন কবি দে গোটেইগিলাই কিবা কথা খাই দিয়া কিবা কবি ক এৰটো আৰু ভাই ই বছৰে লাগে দিম আৰু ফটো মাৰ বৌ আহিল বিয়া নমস্কাৰ চুমে আছে Let's go.